হাই এভৰিৱান, সকলোকে হেপী নিউ ইয়েৰ মোৰ ফালৰ পৰা। আজি মই আপোনালোকৰ আগলৈ এটা চিলি চিকেনৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো খুব ভাল হৈছিলে। এনেকুৱা কিছুমান ৰেচিপি মোৰ চেনেলটোত দিয়া আছে, তথাপিও মই বনাইছিলোঁ যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। তেতিয়াহ'লে আহকচোন চাওঁ ৰেচিপিটো। প্ৰথমে মই আধা কিলো চিকেন লৈছোঁ। এতিয়া মই এইখিনি মেৰিনেট কৰিছোঁ। তাৰ বাবে ইয়াতে মই 2 চামুচ ভিনেগাৰ দিছোঁ। আপোনালোকে ভিনেগাৰৰ সলনি নেমু ৰসো দিব পাৰে। তাৰপিছত সোৱাদমতে নিমখ দিছোঁ আৰু 1 চামুচ আদা নহৰু পেষ্ট দিছোঁ। তাৰপিছত এচিকুটমান ফুড কালাৰ দিছোঁ, যিটো ৰেড হ'ব চিকেনখিনি। তাৰপিছত মই দিছোঁ 1 চামুচ চিকেন মছলা আৰু আধা চামুচ ৰেড চিলি পাউডাৰ দিছোঁ। আৰু এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। এইখিনি মোৰ মিলোৱা হৈ গৈছে আৰু এইখিনি মই এতিয়া ৰেষ্ট হ'বৰ কাৰণে ৰাখি দিছোঁ। এইখিনি আধা ঘণ্টা 1 ঘণ্টামান ৰাখিলেই হ'ব। তাতকৈ বেছি সময় ৰাখিব পাৰিলে আৰু ভাল। মইতো 2 ঘণ্টাই ৰাখিছিলোঁ। 2 ঘণ্টাৰ পিছত দেখাইছোঁ। গোটেইখিনি এবাৰ মিলাই দিছোঁ। এতিয়া ইয়াতে মই এটা ডিম দিছোঁ। তাৰপিছত 2 চামুচ মই কৰ্ণফ্লাৱাৰ দিছোঁ। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। এইখিনি মোৰ মিলোৱা হৈ গৈছে। এতিয়া মই এখন পেন বহাই দিছোঁ। তাতে জোখমতে ৰিফাইন তেল দিছোঁ। এতিয়া মই এইখিনি এটা এটাকৈ পকৰি বনাই লৈছোঁ, চিকেন পকৰা। শিলুটি কৰি মই গোটেইখিনি চিকেন ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এইখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই নমাই লৈছোঁ। একেটা প্ৰচেছতে আৰু অলপ চিকেন আছিলে, মই সেইখিনিও ফ্ৰাই কৰি লৈছোঁ। সেইখিনি দি মই দেখুওৱা নাই আৰু। মোৰ চিকেনখিনি গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত চব্জিখিনি দেখাইছোঁ। কেইফুটামান নহৰু এনেদৰে কাটি লৈছোঁ, এটুকুৰ আদা কাটি লৈছোঁ, এটা বিলাহী লৈছোঁ, 2টা পিঁয়াজ লৈছোঁ আৰু এটা কেপচিকাম লৈছোঁ। এতিয়া মই পেনখন আকৌ বহাই দিছোঁ। তাতে মই ৰিফাইনখিনি অলপ কমাই ল'লোঁ। তাৰপিছত ইয়াতে মই কাটি ৰখা পিঁয়াজখিনি দিছোঁ। অকণমান লৰাই লৈ ইয়াতে আদা নহৰুখিনিও দি দিছোঁ, যিখিনি মই মিহি মিহিকৈ কাটিছিলোঁ। এইখিনিও অকণমান সময় ভাজি লৈছোঁ। একদম ভাজি থাকিব নালাগে আৰু অকণমান এনেই ভাজিলেই হ'ল। তাৰপিছত কেপচিকাম আৰু বিলাহীখিনিও দি দিছোঁ। এতিয়া এইখিনি মই 2-3 মিনিটমান ভাজি লৈছোঁ ধুনীয়াকৈ। ইয়াতে মই সোৱাদমতে নিমখ দি দিছোঁ। নিমখটো একদম বেছি কৰি নিদিব, অকণমানেই দিব। এতিয়া মই ইয়াতে 2 চামুচ চয়া চচ আৰু 2 চামুচ টমেটো চচ একেলগে মিলাই লৈছিলোঁ। ইয়াতে মই দি দিছোঁ। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। আৰু এই চয়া চচৰ বাতিটোতে মই অকণমান পানী দি ইয়াতে দি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ মিলাই লৈ ইয়াতে মই ফ্ৰাই কৰি থোৱা চিকেনৰ টুকুৰাকেইটা দিছোঁ আৰু মই গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া মই 3-4 মিনিটৰ কাৰণে ঢাকনখন লগাই দিছোঁ, জুইটো মিডিয়াম কৰি। এতিয়া মই এটা বাতি লৈছোঁ।
ইয়াতে মই 1 চামুচ কৰ্ণফ্লাৱাৰ দিছোঁ, লগতে অকণমান পানী দি মই গোটেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া মই এইখিনি চিকেনখিনিত মই এড কৰিম। এইখিনি মই অকণমান সময় লৰাই লৈছোঁ। এতিয়া ইয়াতে মই গুলি ৰখা কৰ্ণফ্লাৱাৰখিনি ইয়াতে এড কৰি দিছোঁ আৰু গোটেইখিনি মই ধুনীয়াকৈ মিলাই দিছোঁ। আৰু লগতে মই অকণমান পানী এড কৰি দিছোঁ। এইখিনিও মিলাই দিছোঁ। তাৰপিছত 3-4 মিনিটৰ কাৰণে মই ঢাকনখন লগাই দিছোঁ, জুইটো মিডিয়াম কৰি। 3-4 মিনিটৰ পাছত দেখাইছোঁ, এয়া আমাৰ চিলি চিকেন হৈ গৈছে ৰেডি। খুব টেষ্টি হয় এনেদৰে বনালে। ঘৰতে যদি ৰেষ্টুৰেণ্ট ষ্টাইলত বনাই খাব বিচাৰে তেতিয়াহ'লে এনেকৈ ট্ৰাই কৰিবচোন, খুব ভাল হয়। এয়া মই লাষ্টত অকণমান বাঢ়ি পেলাই দেখাই দিছোঁ বাতিটোত। খুব ভাল হৈছিলে। অকণমান দালি বনাই লওক আৰু ছাইডতে এনেকৈ চিলি চিকেন অকণমান লৈ জুতি লওক, খুব ভাল লাগে এনেদৰে। মইতো খুব ভাল পাওঁ, খাবলৈও খুব ধুনীয়া হৈছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।